ঘপককে ৰাতি আমাৰ ঘৰত সোমালে এজনী চোৰনী নহয় বেচেৰীজনী বৰল মাৰিবলৈহে সোমাইছে মই শুই থকা দেখি পেলাই ভাবিছিলে বৌক খাই পেলাব বুলি সেইকাৰণে এইপিনে মই চিকেন ধুই আছোঁ আৰু এইপিনে খকুৱানীজনী মই নোকোৱাকৈ খাই আছে দেখিছে নহয় খাই খাই চেচেই কৰিলে আৰু এইপিনে আমাৰ জাৰিদে খানা খাবলৈ বহি নমুনা কৰি আছে একদম নাখায় এইপিনে আজি হৈছে আমাৰ ঘৰত বাচ্চা পাৰ্টি খানা আৰু চবেই খোৱাত ব্যস্ত এইপিনে লাষ্টত আমি খালোঁ আৰু পিছদিনাখন ৰাতিপুৱা মোমায়েকে তাক স্কুলত থ'বলৈ গ'ল আৰু আনিবলৈ মই গ'লোঁ মোমায়েক যিহেতু গ'লগৈ অফিচলৈ আৰু এইপিনে সৰিয়হ মানে ফুলৰ মাজে মাজে আহি আছোঁ ইমান এটা ধুনীয়া পৰিৱেশ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিছোঁ আৰু দেখিছে নহয় জাৰিদে ইপিনে পাক যায় সিপিনে পাক যায় আৰু দুষ্টামিখিনি মাজে মাজে চলিবই আৰু মই আহি লৈ পেলাই ভোক লাগিছিল যিহেতু কল এটা খাই ল'লোঁ আৰু এইপিনে অলপমান বডিটো বনাই লৈছোঁ অকণ কম হৈছে যেন বাদাম খাই লৈ আৰু এইপিনে বাচন মাজাত বডি বনাই বাচন মাজাত লাগি গৈছোঁ আৰু এইপিনে কমলাও সনা কৰি ল'লোঁ চবকে অকণমান দিলোঁ আৰু চবকে মানে কি মা মই জাৰিত আৰু এইপিনে কি শাক ভাজিছোঁ ক'বচোন মোৰ ফেভৰেট হয় দেই আপোনালোকে খায় নে নেখায় কি শাক হয় দুইটাই ক'ব হা আৰু যিহেতু কৈছিলোঁ সদায় মিনি ব্লগ দিম সেইকাৰণে দিবলৈ অলপমান চেষ্টা কৰিছোঁ ৰাতি দেৰি হৈছে যদিও এডিট কৰে আৰু এইপিনে জাৰিদলৈ আনিলে চকলেট মোলৈ আনিলে ৰুমালী ৰুটি আৰু চিকেন লাষ্টত আকৌ মোলৈ চকলেট এটা আনিলে লা 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 মিউজিক আহিয়ে গৈছে এইপিনে আনিলে মাটন মই বনাওঁ তেনেহ'লে বাই বাই